নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে নতুন 2023 প্ৰকাশ পোৱা ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। প্ৰথমতে গুগলত NBSP বুলি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত প্ৰথম লিংকটোতে ক্লিক কৰি দিব লাগিব। এইটো নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। লিংকটো খোৱাৰ পিছত ইয়াত এটা অপশ্যন আছে ডাউনলোড ইলেক্টৰেল ৰোল PDF। এইটোত ক্লিক কৰি দিব লাগিব। তাৰ পাছত ইয়াত নিজৰ ষ্টেটখন অৰ্থাৎ আসাম বুলি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি অ'পেন কৰাৰ লগে লগে এই নতুন CEO-assam.nic.in বুলি এই ৱেবছাইটটো অ'পেন হ'ব। ইয়াতো এটা অপশ্যন থাকিব তলত PDF ইলেক্টৰেল ৰোলছ। এইটো ক্লিক কৰিব লাগিব আমি। PDF ইলেক্টৰেল ৰোলছ এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পিছত এই পেজখনত ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত মানে যিটো সমষ্টি সেইটোৰ নাম চিলেক্ট কৰিব লাগিব। আৰু তাৰপিছত পলিং ষ্টেচন যিটো হয় মানে যিটো ভোট গ্ৰহণ কেন্দ্ৰ সেইটো চিলেক্ট কৰিব লাগিব। আৰু ইয়াত কেপচাটো এণ্টাৰ কৰি ইয়াত বহাই দিব লাগিব। আৰু ইয়াত ভিউ ৰোলত ক্লিক কৰিব লাগিব। ভিউ ৰোলত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত PDFটো অ'পেন হ'ব। এইখনেই হৈছে আমাৰ 2023 চনৰ 27 জানুৱাৰী তাৰিখে প্ৰকাশ পোৱা নতুন সংশোধিত ভোটাৰ তালিকাখন। আৰু ইয়াৰ এইটো ওপৰত ডাউনলোড বটনত ক্লিক কৰি আপোনালোকে এইখন নিজৰ কম্পিউটাৰত ডাউনলোড কৰি ল'ব পাৰে। আৰু আপোনালোকে যদি মোবাইলত কৰিব বিচাৰে তেতিয়াও ছেম প্ৰচেছ হয়। তাত কেৱল অ'পেন মাৰিলে তাত অট'মেটিক ডাউনলোড হৈ যায়। আপুনি ফাইলত গৈ তাৰ PDFত সেইটো চেক কৰিব পাৰে। ধন্যবাদ। যদি ভাল লাগিল ভিডিঅ'টো লাইক